ছাত্ৰ-ছাত্ৰীসকল আজি মই লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ছেকেণ্ড এণ্টেজত হৈ যোৱা যোনখন কুৱেশ্যন পেপাৰ আছে সেইখন লৈ আহিছোঁ। তাৰ তোমালোকে MCQ তোমালোকে ভালকৈ উলিয়াই ল'বা, নহ'লে মই পিছত এনচাৰ দি দিম, তোমালোকে চাই ল'বা। প্ৰথম কুৱেশ্যনটো আছে কোন চনত বনাঞ্চলক হত্যা কৰা হৈছিল। এইটো কুৱেশ্যনৰ এনচাৰ কোন হয় তোমালোকে নিজে চাই ল'বা। আৰু এটা কথা, এখন কোন ডিষ্ট্ৰিক্টত আহিছে মই সেইটো তোমালোকে একেবাৰে লাষ্টলৈকে চাই ল'বা, মই জনাম তোমালোকক কোন ডিষ্ট্ৰিক্টত আহিছে। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল। তাৰপিছত গোটেই কুৱেশ্যনখিনি তোমালোকে লিখি গৈ থাকা। কলীয়া ভোমোৰা সেইটো কেতিয়া সাজি ওলোৱা হৈছিল। গোটেইখিনি অপশ্যনখিনি আছে ইয়াতে। এইখিনি প্ৰথম MCQ 50 নম্বৰীয়া পৰীক্ষা আছে। এইখিনি MCQ হয়। আহোমৰ শেষ ৰজাজন কোন আছিল, এইটো পুৰন্দৰ সিংহ হয় এনচাৰ। তাৰপিছত 2 নম্বৰীয়া এইখিনি আহিছে, 1 নম্বৰীয়া আহিছে 12টা আহিছে, এইটা চাই লোৱা তোমালোকে। 2 নম্বৰখিনি আহিছে 1 নম্বৰীয়া হয় এইখিনি। এইখিনি আছে আৰু বদনচন্দ্ৰ কিমান মান সৈন্য লগত আনিছিল, এইটো এটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। আৰু এইখিনি তোমালোকে বছৰীয়া পৰীক্ষাৰ কাৰণে বহুতেই দৰকাৰী হ'ব, তোমালোকে চাই ল'বা ভালদৰে। এইখিনি চব 2 নম্বৰীয়া কুৱেশ্যন আহিছে এতিয়া। আৰু লাষ্টত এটা 4 নম্বৰীয়া আছে, আৰু 3 নম্বৰীয়া দুটা আছে, 4 নম্বৰীয়া আছে। এই চমু টোকা লিখাটো 4 নম্বৰীয়া হয়। তাৰপিছত এটা 5 নম্বৰীয়া আছে, ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল উল্লেখ কৰে, এইটো 5 নম্বৰ। এইটো বহুতেই দৰকাৰী, বছৰীয়া পৰীক্ষাটো এইটো আহিব পাৰে, তোমালোকে চাই ল'বা ভালদৰে। যদি কিবা বুজি নাপায় মোক কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'টো খুব ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পিছলৈকে পাই থাকা।